আমাৰ গুৱাহাটী প্ৰশাসনৰ দূৰদৰ্শিতা দেখিলে কেতিয়াবা ভাবোঁ ইমান চোকা মগজুলৈ ইহঁতে টোপনি কেনেকৈ যায় ভাই। জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ চহৰলৈ আহিব, গতিকে ৰাস্তা ঘাটবোৰ ধুনীয়া সেউজীয়া দেখাব লাগে। এতিয়া যিকোনো সাধাৰণ মানুহে কি কৰিলে হয়, ফুলৰ টাব কেইটামান আনি ৰাস্তাৰ কাষে কাষে লগাই দিলেহেঁতেন। কিন্তু এই চোকা প্ৰজাতিয়ে কি কৰিলে, এনেকৈ কৰিলে কেনেকৈ হ'ব, বাজেট কেনেকৈ পাছ হ'ব। জেগহেমাৰ অনা, কোটি টকীয়া ৰাস্তা খান্দা, উদং কৰি দিয়া, তাৰপিছত গছৰুম 24 ঘণ্টাত কোটি টকীয়া ৰাস্তা খান্দি শেষ। তাৰ মাজতে ইমান মৰম লগা পুলি এটা তাতে ৰুই দিলে, বেচাৰাটো ধোঁৱা লাগি এতিয়া কাৰ্বন ডাই অক্সাইড ল'বলৈও সঁহাৰি পোৱা নাই। আৰু এই স্পেচিয়েল এৰেঞ্জমেণ্ট হৈছে জাপানৰ প্ৰধানমন্ত্ৰীৰ বাবে, যিজনে বুলেট প্ৰুফ গাড়ীত বহি প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ স্পীডত সেই ক'লা আইনাৰ মাজেৰে চাই ক'ব, এই চোৱা GS ৰোডৰ মাজত ধুনীয়া গোলাপৰ পাহি এটা ফুলি আছে, যিটো আমাৰ জাপানৰ টেকন'লজিও ফেইল। টাইমিংটো চাব দেই, শুক্ৰবাৰে VIP আহিলে ৰাস্তাটো এমাজনৰ হাবি হৈ গ'ল, সোমবাৰে VIP টকিঅ' গৈ পাল, আৰু মংগলবাৰে আমাৰ পানী দিয়া গাড়ীটো কিডনেপ হৈ গ'ল। আৰু এসপ্তাহ পিছত গৈ দেখিব সেই কোটি টকীয়া সেউজীয়া বিপ্লৱটো এতিয়া GMC ডাষ্টবিনৰ আৱৰ্জনা হৈ পৰি আছে। মোৰ এটা সৰু পৰামৰ্শ, ইয়াৰ পিছত যদি কোনোবা বিদেশী VIP আহে, কোটি টকা খৰচ কৰি ৰাস্তা খান্দিব নালাগে। আমাৰ সেই অৰ্গেনিক পাণ তামোলৰ পিকৰ এই ফ্লাইঅভাৰত লাগি থকা কাৰুকাৰ্যবিলাক দেখাই দিলেই হ'ল।